প্ৰিয় দৰ্শক, আজিৰ এই ভিডিঅ'টোত এনেকুৱা এটা টেকনিকৰ কথা ক'বলৈ গৈ আছোঁ যিটোৱে আপোনাৰ জীৱনৰ দিশ সলনি কৰি দিব। এই টেকনিকটোৰ জৰিয়তে আপুনি জীৱনত সকলো বস্তুৱেই প্ৰাপ্ত কৰিব পাৰিব, যিবোৰ আপুনি পাব বিচাৰে। লাগিলে সেয়া ধনেই হওক বা সম্পত্তিয়েই হওক বা সুখেই হওক, সকলোবোৰ প্ৰাপ্ত কৰিব পাৰিব। এই টেকনিকটো কৰিবলৈ আপোনাক লাগিব মাত্ৰ ৰাতি শোৱাৰ আগত 5 মিনিট। প্ৰিয় দৰ্শক, এই সময়খিনিত আপোনাৰ চিন্তা, হতাশা, সমস্যাৰ লগতে মোবাইলটো অফ কৰি আপুনি গভীৰ টোপনি যোৱাৰ বাবে ৰেডি হয়। এইখিনিয়ে সেইখিনি সময় যেতিয়া আপুনি সদায় ৰাতি শোৱাৰ আগত 5 মিনিট দি আপোনাৰ জীৱন সলনি কৰি দিব পাৰে, লাইফটো কমপ্লিটলি চেঞ্জ কৰি দিব পাৰে, আপোনাৰ মন মগজুত নতুন উদ্যমৰ বীজ ৰোপণ কৰিব পাৰে, যিয়ে আপোনাক জীৱনত আপুনি বিচৰা সকলো ইচ্ছা আৰু মনোকামনাবোৰক পূৰণ কৰিবলৈ সহায় কৰিব। প্ৰিয় দৰ্শক, এই টেকনিকটোৱে আপোনাৰ জীৱন একেবাৰে সলনি কৰি দিব। নমস্কাৰ, আপুনি চাই আছে প্ৰদ্যুৎ মটিভাৰ্চিটি। চেনেলটোত যদি আপুনি নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটোত ক্লিক কৰি থ'ব। প্ৰিয় দৰ্শক, এই টেকনিকটোৰ কথা কোৱাৰ আগতে আমি এইটো জানি লওঁ যে এই টেকনিকটো কেৱল ৰাতি শোৱাৰ আগতেই কিয় কৰিব লাগে। আপোনালোকৰ মনতো চাগে এই প্ৰশ্নটোৰ উদয় হৈছে যে কেৱল ৰাতিয়েই কিয়। আহকচোন ইয়াৰ উত্তৰটো জানি লওঁ। সকলো মনুষ্যক ভগৱান আৰু এই ব্ৰহ্মাণ্ডৰ দ্বাৰা সকলোতকৈ ডাঙৰ শক্তিটোৱেই দিয়া হৈছে যে সেইটো হ'ল দিমাগ, আমাৰ মস্তিষ্ক। আমাৰ মস্তিষ্কটোৰ দুটা অংশ আছে। এটা হ'ল কনচিয়াছ মাইণ্ড, যাক অসমীয়াত কোৱা হয় চেতন মস্তিষ্ক। দ্বিতীয়টো হ'ল ছাবকনচিয়াছ মাইণ্ড, অসমীয়াত অৱচেতন মস্তিষ্ক। কনচিয়াছ মাইণ্ড বা চেতন মস্তিষ্কত ক্ৰিয়েটিভিটি, ড্ৰিমছ, প্লানিং, ইচ্ছা এইবোৰ থাকে। এই সকলোবোৰ কাম আপুনি চেতন অৱস্থাত কৰে, যেনে এই মুহূৰ্তত আপুনি এই ভিডিঅ'টো চাই আছে আৰু শুনি আছে, লগতে প্লানিং কৰি আছে আৰু ভুল শুদ্ধ মনতে ভাবি আছে। এই সকলোবোৰ কাম চেতন মস্তিষ্কৰ দ্বাৰা হয়। কিন্তু এই চেতন মস্তিষ্কই আপোনাৰ ব্ৰেইন পাৱাৰক মাত্ৰ 5% ব্যৱহাৰ কৰে। এতিয়া আহোঁ ছাবকনচিয়াছ মাইণ্ড, যাক কোৱা হয় অসমীয়াত অৱচেতন মস্তিষ্ক। ফিলিংছ, হেবিটছ, বিলিভ, স্মৃতি ইত্যাদি এইবোৰ অৱচেতন মস্তিষ্কত থাকে, যিবোৰ অটো পাইলট মোডত চলে, যেনে উশাহ লোৱা, অনুভৱ কৰা, দেখা, শুনা, হাৰ্টবিট। এই সকলোবোৰ বস্তু আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোৱে কণ্ট্ৰল কৰে। ই আপোনাৰ ব্ৰেইন পাৱাৰক 95% ব্যৱহাৰ কৰে। প্ৰিয় দৰ্শক, আপোনাৰ অৱচেতন মস্তিষ্কৰ প্ৰচেছিং পাৱাৰ প্ৰায় 4 কোটি বিটছ পাৰ ছেকেণ্ড, অৰ্থাৎ চেতন মস্তিষ্কতকৈ লাখ গুণ বেছি। ছাবকনচিয়াছ মাইণ্ডত ইমানেই ক্ষমতা আছে যে ই এই ব্ৰহ্মাণ্ডৰ সকলো সম্ভাৱনা অতি সহজতে সঁচা কৰিব পাৰে। সহজ ভাষাত, যেতিয়া আপুনি গাড়ী চলাই থাকে তেতিয়া আপোনাক ছাবকনচিয়াছ মাইণ্ডটোৱে কণ্ট্ৰল কৰি থাকে, একেটা সময়তে কেইবাটাও কাম কৰি থাকে। এই ছাবকনচিয়াছ মাইণ্ডটো এখন মাল্টিপল স্ক্ৰীনৰ নিচিনা, য'ত স্ক্ৰীন এখনেই থাকে কিন্তু চিনেমা কেইবাখনো লাগি থাকে। এই সকলোবোৰৰ পৰা এটা কথাই আমাৰ মনলৈ আহিছে যে আমাৰ সফলতা আৰু অসফলতাৰ আঁৰত ছাবকনচিয়াছ মাইণ্ডে যথেষ্ট ভূমিকা অৱলম্বন কৰে। কিন্তু সমস্যা এইটোৱেই যে ইয়াত সকলোতকৈ বেছি নিগেটিভ চিন্তাবোৰক ষ্ট'ৰ হৈ আছে, যিবোৰ আমি সৰুৰে পৰা বন্ধু বান্ধৱী, পৰিয়াল, ওচৰ চুবুৰীয়া এইবোৰৰ পৰা দেখি শুনি শিকি আহিছোঁ। এই ক্ষেত্ৰত যদি আমাৰ কনচিয়াছ মাইণ্ডটোৱে কোনো সপোন বা ইচ্ছা পূৰণ কৰিব বিচাৰে, তেন্তে ইয়াক পূৰণ কৰিবলৈ আমি ছাবকনচিয়াছ মাইণ্ডৰ সহায় ল'বই লাগিব। কিয়নো ছাবকনচিয়াছ মাইণ্ডে ষ্ট'ৰ হৈ থকা পুৰণা ফটো, পুৰণি ষ্টৰিজ আৰু এক্সপেৰিয়েঞ্চ এইবোৰৰ ডাটা কালেক্ট কৰে আৰু আপোনাক সেই সপোন আৰু ইচ্ছাবোৰ পূৰাবলৈ সাজু কৰি তোলে। প্ৰিয় দৰ্শক, এটা কথা মন কৰিবলগীয়া যে যদি আপুনি সেই সপোন বা ইচ্ছাবোৰৰ কিছুমান নিগেটিভ থটছ ষ্ট'ৰ কৰিছিল, তেন্তে আপোনাৰ সফলতাৰ চান্স মাত্ৰ 5%হে ৰৈ যায়। চিন্তাত পৰি গৈছে নেকি? মনত প্ৰশ্ন হৈছে চাগে, নহয়নে, যে ইয়াক কেনেকৈ ঠিক কৰিব পৰা যাব? এতিয়া নিশ্চয় ঠিক কৰিব পৰা যাব। মাত্ৰ আপুনি কৰিব লাগিব সেই সপোন আৰু ইচ্ছাবোৰৰ পজিটিভ থটছবোৰক ছাবকনচিয়াছ মাইণ্ডত ষ্ট'ৰ।
আপুনি যিবোৰ সপোন দেখে, যিবোৰ কৰিব বিচাৰে, সেইবোৰৰ ৰিলেটেড কিছুমান পজিটিভ চিন্তা আপুনি আপোনাৰ ছাবকনচিয়াছ মাইণ্ডটোত ভৰাই দিব লাগিব। ডিটেইলছত বুজোৱা হওক। ৰাতি শোৱাৰ আগমুহূৰ্তত আমাৰ কনচিয়াছ মাইণ্ড আৰু ছাবকনচিয়াছ মাইণ্ড এই দুয়োটাৰে মাজৰ সম্পৰ্ক নোহোৱা হৈ যায়। এয়া সেই সময় যেতিয়া আপুনি যিকোনো কথা ডাইৰেক্ট আপুনি ছাবকনচিয়াছ মাইণ্ডত ঢালিব পাৰে। আপুনি যেতিয়া আধা জাগি থাকে আৰু আধা টোপনি গৈ থাকে, এনে অৱস্থাত থাকে, তেতিয়া এইবোৰ কনচিয়াছ মাইণ্ডে একচেপ্ট কৰি লয় আৰু গোটেই ৰাতি টোপনি নাহে, কিয়নো ছাবকনচিয়াছ মাইণ্ডটোৱে সেই বিষয়ত গোটেই ৰাতি বিচাৰ চলায়। প্ৰিয় দৰ্শক, আপোনালোকৰ বহুতৰে এনেকুৱা হৈছে, কেতিয়াবা আপোনালোকে ৰাতি শোৱাৰ ঠিক 10 বা 15 মিনিটৰ আগত কোনো ঘটনা বা কোনো কাহিনীৰ কথা ভাবিছে আৰু ৰাতি সেইটোকে সপোন হিচাপে দেখা পাইছে। হৈছেনে বাৰু? যদি হৈছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। যেতিয়া আমি শুবলৈ লওঁ বা শুবলৈ লোৱাৰ 10-15 মিনিট আগৰে পৰা যেতিয়া আমি আধা জাগি থাকোঁ আৰু আধা টোপনি গৈ থাকোঁ, যিটো সহজ ভাষাত আমি চিলমিল টোপনি বুলি কওঁ, তেতিয়া আমি সাজু হওঁ সেই ইচ্ছা, আকাংক্ষা, সপোন আৰু যিকোনো কাম যিবোৰ আমি জীৱনত কৰি দেখাব খোজোঁ, এইবোৰক ছাবকনচিয়াছ মাইণ্ডত সোমোৱাবলৈ। যিবোৰ আমি সপোন দেখোঁ, যিবোৰ আমি বাস্তৱত ৰূপায়ণ কৰিব বিচাৰোঁ। গতিকে প্ৰিয় দৰ্শক, আপুনি এই সময়খিনিতে আপুনি যি হ'ব বিচাৰে, জীৱনত যি কৰিব বিচাৰে, আপুনি যি প্ৰদৰ্শন কৰিব বিচাৰে, সেইবোৰ ডাইৰেক্ট আপুনি ছাবকনচিয়াছ মাইণ্ডত ভৰাই দিব পাৰে। দুটা প্ৰকাৰে ভৰাব পাৰে। এটা হ'ল আপুনি যিটো সপোন দেখিছে বা যি কৰি দেখুৱাব বিচাৰে, সেইবোৰৰ লগত ৰিলেটেড কিছুমান পজিটিভ থটছ, বা ধৰি লওক আপুনি ছিংগাৰ হ'ব বিচাৰে, তেন্তে আপুনি যিজনক আইডল মানে ৰাতি শোৱাৰ আগতে তেখেতৰ গান মোবাইলত লগাই লৈ শুনি শুনি শুই যাব পাৰে। যদি এনে অভ্যাস কণ্টিনিউভাৱে সদায় কৰি যায়, তেন্তে এইবোৰে লাহে লাহে আপোনাৰ ছাবকনচিয়াছ মাইণ্ডত থিতাপি ল'বলৈ আৰম্ভ কৰি দিব। তেতিয়া আপুনি যেতিয়া সেইবোৰৰ ওপৰত কাম কৰিব, তেতিয়া কোনো ধৰণৰ নিগেটিভ চিন্তা আপোনাৰ মনলৈ নাহিব। নিগেটিভ চিন্তা এইটোৱেই যে আপুনি কামটো কৰিব গৈছে আৰু মনত ভাবি আছে যে পাৰিম নে নোৱাৰিম, এইটো মোৰ দ্বাৰা হ'ব নে নহ'ব। প্ৰিয় দৰ্শক, এই চিন্তাবোৰকেই আঁতৰাব লাগিব। কোনেও পৰা নাই বুলি আপুনিও যে নোৱাৰিব, তেনেকুৱা কোনো কথা নাই। ঈশ্বৰে আপোনাক বেলেগকৈ বনাইছে, মনত ৰাখিব। মনত ভাবক যে এইটো মইহে কৰিব পাৰিম, ময়েই কৰিব লাগিব, আন কোনেও নোৱাৰে। আপোনাক ঈশ্বৰে এই কামটোৰ বাবেই বনাইছে। এনেধৰণৰ পজিটিভ চিন্তাবোৰ আপুনি সদায় ৰাতি শোৱাৰ আগমুহূৰ্তত ছাবকনচিয়াছ মাইণ্ডত ভৰাই দিয়ক। 2 নম্বৰ প্ৰকাৰটো হ'ল, ধৰি লওক আপুনি আপোনাৰ লক্ষ্য যাক প্ৰাপ্ত কৰিব বিচাৰে বা কিবা এক্সাম ফেচ কৰিব বিচাৰে, তেন্তে এইবোৰৰ ওপৰত যিমান পাৰে পজিটিভ চিন্তা কৰি এখন কাগজত লিখি লওক আৰু ৰাতি শোৱাৰ আগমুহূৰ্তত সেইখিনি পঢ়ি পঢ়ি শুই যাওক। এনে কৰিলে আপোনাক আপোনাৰ সফলতাত বাধা দিবলৈ এই ব্ৰহ্মাণ্ডত কোনো নোলাব, কাৰো সৃষ্টিও নহ'ব, আপোনাক কোনেও ৰখাব নোৱাৰে। আপুনি ৰকেটৰ গতিত দৌৰিব। বহুত বহুত ধন্যবাদ আপোনালোকক ভিডিঅ'টো চোৱাৰ বাবে। ভিডিঅ'টো যদি ভাল লাগিলে এটা লাইক কৰি দিব আৰু কমেণ্ট কৰি আপোনাৰ মনৰ ভাৱ প্ৰকাশ কৰিব। পুনৰ আকৌ এটা নতুন ভিডিঅ'ৰ প্ৰতিশ্ৰুতিৰে আজিৰ এই ভিডিঅ'টোৰ পৰা মই প্ৰদ্যুতে বিদায় লৈছোঁ।